হে গাইজ মই পৰাশৰ কলিতা গুৱাহাটী বিশ্ববিদ্যালয়ৰ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজম বিভাগৰ এজন ছাত্ৰ আৰু বৰ্তমান সময়ত আমাৰ মাজত কেইটামান বস্তু আটাইতকৈ বেছি ভাইৰেল হৈ আছে আৰু ভাইৰেল হৈ থকাৰ ভিতৰত এটা হৈছে আৰ্ণ মানি আৰু এটা হৈছে আপোনাৰ এনেকুৱা ধৰণৰ এপ য'ত কিবা হয়তো কালাৰ চুজ কৰিব লাগে কালাৰ দেখুৱাব লাগে আৰু তাৰপিছত তাৰ পৰা পইচা উপাৰ্জন কৰিব পাৰি চ' প্ৰথম কথা আৰ্ণ মানি এপটো আপুনি এইখিনি সময়ত আমাক কোৱা হৈছে আমি কাকো ইমান সহজতে বিশ্বাস কৰিব নালাগে আৰু এনে এটা সময়ত আমি এনে এটা এপ্লিকেশ্যন আমি এনে এটা ৱেবছাইটক বিশ্বাস কৰি আছো যাৰ কোনো ধৰণৰ প্ৰপাৰ ইনফৰমেশ্যন নাই এটা ফোন নম্বৰ নাই এটা কাষ্টমাৰ কেয়াৰ ছাৰ্ভিচ নাই আৰু ইতিমধ্যে ফেচবুকৰ এটা ৱেব পৰ্টেল লাইভ ছেভেন ছিষ্টাৰ্ছে ইতিমধ্যে ইয়াৰ ওপৰত তেওঁলোকে অনুসন্ধানমূলক বাতৰি পৰিৱেশন কৰিছে আৰু আপোনালোকক যদি মই দেখাওঁ তেতিয়াহ'লে কিছু তথ্য আপোনালোকক ইয়াতে দেখুৱাব পাৰোঁ প্ৰথম কথা আপোনালোকক মই দেখাইছো ইয়াতে যে লাইভ ছেভেন ছিষ্টাৰ্ছে তেওঁলোকে এটা অনুসন্ধানমূলক বাতৰি প্ৰচাৰ কৰিছিলে আৰু প্ৰচাৰ কৰি দি আৰ্ণ মানি এপৰ কিছুমান কথা দেখুৱাইছিলে মই সেই কথাসমূহ পুনৰ আপোনালোকক দেখুৱাব খোজো এয়া চাওক এয়া মোৰ লেপটপ আৰু লেপটপত মই ইহঁতৰ এবাউট আছ চেক কৰিলো এবাউট আছ তলত এইফালে আমি যদি চাওঁ আমি এটা যিহেতু আমাৰ ইয়াতে পইচাৰ কথা জড়িত হৈছে তেতিয়াহ'লে আমি অভিয়াছলি ইয়াতে কণ্টেক্ট কাষ্টমাৰ কেয়াৰ ছাপৰ্টটো থাকিব লাগিব আপুনি চাওক কাষ্টমাৰ কেয়াৰ ছাপৰ্ট কৰিলোঁ এই কাষ্টমাৰ কেয়াৰ ইয়াত কোনো ধৰণৰ ক্লিক নহয় মিডিয়া কুৱেৰিজ ক্লিক নহয় যদি আমি কণ্টেক্ট আছত ক্লিক কৰোঁ তেতিয়াহ'লে আমি কি পাম তেতিয়াহ'লে আমি এখন ফৰ্ম পাম এই ফৰ্মখন আহিব অলপ এই ফৰ্মখন আপুনি চাব পাৰে ইয়ৰ নেম এইটো কি হয় এটা চিম্পল মোৰো এটা ব্লগ আছে আমাৰ চিন্তা আমাৰ পৃথিৱীত এইখন সৃষ্টি কৰাত ইমান একো নহয় ইয়াত আপুনি এটা দিলে তাত এটা স্পেচিয়েল মেইল এটা থাকিব সেই মেইলটো তেওঁলোকৰ বস্তুটো গুচি যায় গতিকে আমি এড্ৰেছৰ ক্ষেত্ৰত এইখিনি সম্পূৰ্ণ লাইভ ছেভেন ছিষ্টাৰ্ছে তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ অনুসন্ধানমূলক বাতৰি তেওঁলোকে প্ৰকাশ কৰিছিলে আৰু ইয়াত চাওক টেলিফোন নম্বৰ নাই এটা ৱেবছাইট এটা দিছে যিটো ৱেবছাইট এইটো হোৱাটছআপ নম্বৰ নাই মেইল নাই এইফালে চ' এই যিটো কথা এইখন সৃষ্টি কৰিলে কিমান সহজ মই আপোনালোকৰ মোৰ ব্লগত দেখাইছোঁ আপোনালোকৰ চ' এইটো মোৰ ব্লগ আৰু মোৰ ব্লগত ইয়াৰ তলত চাওক কণ্টেক্ট ফৰ্ম এইখন সৃষ্টি কৰা ইমান একো নাই ইয়াত যদি আপুনি মেছেজ এটা দিব সেইটো মোৰ এটা প্ৰাইভেট মেইল এটা আছে সেই মেইলত গুচি যাব এতিয়া আহিলে এই কথাটো চ' এওঁলোকৰ একো ধৰণৰ ইয়াতে বস্তু নাই চ' কাষ্টমাৰ কেয়াৰ ছাৰ্ভিচ তেওঁলোকৰ খোলা নাই মিডিয়া কুৱেৰিজ তেওঁলোকৰ খোলা নাই এনেকুৱা কেৱল কিছুমান কথা দি থোৱা আছে টাৰ্মছ এণ্ড প্ৰাইভেচি পলিচি আপোনালোকে এইবোৰ কেনেকৈ বিশ্বাস কৰিব পাৰে যাৰ একো দিয়া নাই আপুনি এইবিলাকৰ লগত আপোনাৰ নিজৰ উপাৰ্জন আপুনি কষ্টৰ পইচা লগাইছে এইবিলাকত আৰু তাৰপিছত আৰু এটা বস্তু আহোঁ মই বৰ্তমান সময়ত শুনি আছো দুটা ৱেবছাইট এটা আছে কিবা এটা য়েল্ল' আৰু এটা ফৰ্ডিছ ক্লাব টাইপৰ য'ত আপোনাৰ এটা শ্বপিং ৱেবছাইট বুলি কোৱা হয় আৰু এইটো গতিকে মই এই ক্ষেত্ৰত অনুসন্ধান কৰোঁ আহকচোন আমি কি পাওঁ আমি প্ৰথমে চাওঁ আহক য়েল্ছ শ্বপ মই এনেকুৱা ধৰণৰ দুটা পাইছোঁ হয়তো আপুনি আচৰিত হ'ব এইটো জানি যে কেনেকুৱা ধৰণৰ একেই বিষয়বস্তু লৈ কিনে তেওঁলোকে কৰিছে এইটো আহিলে য়েল্ছ শ্বপ এইটো মই চ' আপুনি এইটো আমাৰ ফ্লিপকাৰ্ট আপোনালোকে জানে ইয়াতে কাষ্টমাৰ কেয়াৰ ছাৰ্ভিচ সকলো এভেইলেবল থাকে কিন্তু এইটো আপুনি চাব এইটো আমি ক্লিক কৰিলোঁ ইয়াতে আৰু ক্লিক কৰাৰ পিছত চ' আমাৰ এইটো চাওক আপোনালোকে মই আৰু এটা বস্তু আপোনালোকক দেখাম অকণমান পিছত আপোনালোকে এইটো চাওক যদি দেখা পাইছে ইয়াতে আপোনালোকে বিচাৰক এইটো য়েল্ছ ক্লাব আহিছে এইটো এটা অপশ্যন আহিছে অপশ্যন অহাৰ পিছত আপুনি ইয়াতে তলত বিচাৰক যে এওঁলোকৰ কাষ্টমাৰ কেয়াৰ ছাৰ্ভিচ ক'ত কাষ্টমাৰ হোম আছে চাৰ্চ আছে মাই আছে তেওঁলোকৰ কাষ্টমাৰ কেয়াৰ ছাৰ্ভিচ ক'ত এওঁলোকৰ প্ৰাইভেচি পলিচি লিগেল এইবোৰ ক'ত এওঁলোকে এইবোৰ ক'ত পাব আপোনালোকক মই আৰু এটা বস্তু দেখাম একেই নামৰ এটা আপোনালোকক এপ দেখাম আৰু এইবিলাকত মানুহবিলাকে পইচা কোৱা হৈছে যে এওঁলোকৰ পইচাবিলাক মানুহে ইনভেষ্ট কৰিছে এওঁলোকৰ সময় খৰচ কৰিছে তাৰপিছত আমি এতিয়া আপোনালোকক দেখাইছোঁ এটা বস্তু চ' আমি এই সময়ত যাক আমি কাকোৱে বিশ্বাস নকৰোঁ আমি বিশেষকৈ আমাৰ পইচাৰ ক্ষেত্ৰত আৰু কোৱা হৈছে ভাৰত চৰকাৰে কৈছে যে আপোনালোকৰ ভাৰতবৰ্ষত চাইবাৰ এটেক হ'ব পাৰে আৰু সেই সময়ত আমি এনেকুৱা ধৰণৰ কিছুমান বিশ্বাস কৰি আছোঁ যাৰ কোনো
যাৰ কোনো ধৰণৰ এটা আইডেণ্টিটি নাই, যাৰ কোনো এটা এড্ৰেছ নাই, যদি আজি আপোনাৰ সেই পইচাখিনি আপুনি যিখিনি উপাৰ্জন কৰিলে, সেই উপাৰ্জন কৰা পইচাখিনি যদি তেওঁলোকে আজি নোহোৱা হৈছে, আপুনি কাৰ ওপৰত কেছ কৰিব? এটা নামৰ ওপৰত কেছ কৰিব লাগিব। কাৰণ তেওঁলোকে আপোনাৰ এটা এড্ৰেছ দিছে, তাকো এড্ৰেছটো প্ৰপাৰলি তেওঁলোকে দিয়া নাই। আপুনি যেতিয়া ঘৰৰ এড্ৰেছ দিয়ে তেতিয়া কি দিয়ে? তাত পিন এটা দিব, পোষ্ট অফিচ দিব, ভিলেজ দিব, থানা দিব, এইখিনি কথা। কিন্তু তেওঁলোকে সিমানখিনিও ভালকে দিয়ে। তেওঁলোকে কিবা এনেকুৱা নাম দিছে, আপোনালোকক দেখাই আছো এইফালে। তো এতিয়া আহিলো মই এই ৰিচেণ্টলি আপোনালোকক ইয়াৰ্ছ এপৰ কথা দেখুৱাইছিলোঁ সেইটো। চ' আৰু এটা এপৰ কথা আপোনালোকক দেখুৱাম, অকণমান ধৈৰ্য ধৰিব। চ' মই যিটো আকৌ নতুন পালো, এইটো মই ইউটিউবৰ এটা পালো, আৰু আপোনালোকে চাব পাৰে এই ক্ষেত্ৰত য়েল্ল' এপৰ নামটো কি হ'ল, আপোনাৰ সলনি হৈ গ'ল ফৰডুছ ক্লাব। কিন্তু আপুনি চাব এওঁলোকৰ বেকগ্ৰাউণ্ডটো চাব, এওঁলোকৰ বেকগ্ৰাউণ্ডটো কিন্তু একেই দিছে। আপোনালোকে যদি তললৈ গৈ থাকে তেতিয়াহ'লে আপুনি এই যিটো অকণমান ইয়াৰ্ছৰ দেখাইছিলো, এইটো হোম চাৰ্চ মাই ইয়াত কাষ্টমাৰ কেয়াৰৰ ছাৰ্ভিচ নাই। তেওঁলোকৰ কোনো ধৰণৰ প্ৰাইভেচি পলিচি মই দেখিবলৈ পোৱা নাই। যদি কোনোবাই দেখিবলৈ পাইছে মোক ক্ষমা কৰিব। আৰু কিন্তু মইতো ইয়াতেলৈকে দেখিবলৈ পোৱা নাই। এই ক্ষেত্ৰত মই চাৰ্চ কৰিলোঁ, কৰাৰ পিছত এতিয়া আহিব এই চাওকচোন আপোনাৰ এই বস্তুটো ফেব্ৰিক্স। আৰু আমি পুনৰ এবাৰ গৈছোঁ ইয়াৰ আগৰ, আপুনি চাব এইটো ইয়াত এইটো আপোনাৰ অপেন উইথ আপোনাৰ ফৰডুছ ক্লাব। আপোনাক আমি য়েল্ল' এপছ নে কি সেইটোত গৈছোঁ। তাত চাব এই বস্তুটো ৱেবছাইটটো বেলেগ, ৱেবছাইট তেওঁলোকে বেলেগ কৰিছে, কিন্তু তেওঁলোকৰ প্ৰায় বস্তুখিনি একেই। চ' এনেকুৱা ধৰণৰ আমাৰ গতিকে নিজৰ পইচাখিনিক লৈতো সাৱধান হওক। আমি নিজৰ পইচাখিনি মৰম কৰা উচিত। আমাৰ কষ্ট উপাৰ্জন কি। আৰু বৰ্তমান সময়ত আপোনাক কোনো একে নিদিয়ে। আপুনি কোনো টকা এটা আপোনাক এনে দিবলৈ বিশ্বাস নকৰে। আপোনালোকে টেকনিকেল গুৰুজী চাওক, টেকনিকেল গুৰুজী এনেকুৱা এজন ইউটিউবাৰ মোৰ ভাল লাগে। তেওঁ ভাল এইকাৰণে লাগে যে তেওঁ নিজেই কয় যে তেওঁৰ হাতত বিভিন্ন ট্ৰেডিং এপবিলাক আহে, ট্ৰেডিং এপৰ অফাৰবিলাক আহে, আৰু সেইবিলাক তেওঁ প্ৰচাৰ নকৰে। আৰু আজিৰ সময়ত কোনো পইচা ফ্ৰীত নাপায়, কোনো পইচা সহজতে নাপায়। সকলোৱে কষ্ট কৰিব লাগে। কিছুমানে নিজৰ ব্ৰেইনেৰে কষ্ট কৰে, কিছুমানে নিজৰ লেবাৰ কৰে, শাৰীৰিক কষ্ট কৰে। তেওঁলোকে কষ্ট কৰে, সকলোজনে কষ্টই কৰে। চ' সকলোৱে ভালকে থাকক। আৰু এইখিনিতে এটা কথা এটা কৈ থৈ দিওঁ, এইখিনিতে যিটো সহজ অংক আমাক শিকোৱা হয়। আপোনাক যদি মই আজি কওঁ মই ডিজনীলেণ্ডৰ মালিক বুলি, আপোনালোকে ধৰক মই আপোনাক ক'লো যে আপোনাক মই ডিজনীলেণ্ডটো বেছি দিম, মই মালিক নহয়, জাষ্ট মই ধৰিবলৈ কৈছোঁ। চ' ধৰিবলৈ বেছি দিম, তেতিয়া আপোনাক মোক এটা মই চৰ্ত এটা দিলোঁ যে আপুনি মোক প্ৰথম দিনা 1 টকা এটা দিব, দ্বিতীয় দিনা মই এইটো এটা এইটো ললেণ্টক, যিটো আমাৰ এটা ভাল এটা ক'বলৈ এটা সংবাদ প্ৰতিষ্ঠান, এই সংবাদ প্ৰতিষ্ঠানৰ পৰা এই অংকটো শিকিছিলোঁ দেই। চ' আপোনাক মই ধৰি লওক আপুনি মোক ডিজনীলেণ্ডৰ মালিক ধৰি ল'বলৈহে কৈছোঁ। তাৰপিছত আপোনাক মই ক'লো আপোনাক মই ডিজনীলেণ্ডটো বেছি দিম, তো আপুনি কি কৰিব লাগিব, আপুনি মোক প্ৰথম দিনা 1 টকা আৰু দ্বিতীয় দিনা 2 টকা, আৰু এনেকুৱা এটা চৰ্ত যে আজি যিমান দিব কাইলৈ মোক ডাবল দিব আপুনি। চ' আজি 1 টকা, কালি 2 টকা, পৰহি 4 টকা, তাৰ পিছৰ দিনা 16 টকা, এনেকৈ আপুনি এমাহলৈ মোক দি থাকিব লাগিব। আপুনি ভাবিব 1 টকাৰ পৰা আৰম্ভ কৰিছোঁ, মইতো ডিজনীলেণ্ডটো মই পায়ে যাম। কিন্তু মনত ৰাখিব, এই গোটেইখিনি যেতিয়া আপুনি কৰিব 30 দিনলৈকে মোক এই চৰ্তৰ যেতিয়া মোক পইচা দিব, সেই পইচাটো আপোনাৰ কমচে কম তাৰ যিটো মুঠ এমাউণ্ট হ'ব, সেয়া 50 কোটি টকাতকৈ অধিক হ'ব। এই যিটো সপোন, এই যিটো অংক, ইয়াৰ পৰা অকণমান দূৰত থাকক। কেতিয়াবা অলপ ভাবি চাওক, কেতিয়াবা নিজৰ সুৰক্ষাৰ প্ৰতি ভাবক। কেইদিনমান আগতে এনেকুৱা এটা নিউজ এটা পঢ়িলোঁ, য'ত এনেকুৱাকৈ কোৱা হৈছে যে আপোনাৰ ATM-ৰ নম্বৰটো, আপোনাৰ ATM-ৰ যিটো OTP নোহোৱাকৈও কিছুমান ফ্ৰডষ্টাৰে পইচা উলিয়াই লৈ যাব পাৰে। কেৱল আপোনাৰ প্ৰয়োজন ATM-ৰ আপোনাৰ নাম, আপোনাৰ 16 ডিজিটৰ অংক আৰু CVV-টো। চ' কথাটো কি হ'ল, অলপ সাৱধান হওক। নিজৰ পইচা যদি আপোনালোকৰ প্ৰিয়, তেতিয়াহ'লে সেই পইচাসমূহ সাৱধানে ৰাখক। ইয়াকে কৈছোঁ, ধন্যবাদ।